বাক্সাৰ ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ তাণ্ডৱ। স্থান মচলপুৰ। ৰাজ্যত অব্যাহত আছে বনহস্তীৰ সন্ত্ৰাস। যোৱা নিশা মচলপুৰ মহাকুমাৰ অঞ্চলত ভূটান খুটিত বনহস্তীয়ে বন অঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰে আৰু কেইবাটাও পৰিয়ালৰ খেতি বাতিৰ লগতে পাকঘৰ লণ্ডভণ্ড কৰে। নিশা প্ৰায় 2মান বজাত বৰষুণৰ মাজতে গাঁওখনত প্ৰৱেশ কৰি দুটা পৰিয়ালৰ ধানানি কোঠাৰ লগতে পাকঘৰ লণ্ডভণ্ড কৰি ঘৰত থকা নাৰিকল গছ, তামোল গছ আৰু কলগছকে ধৰি পাচলিৰ খেতি তহিলুং কৰে। ধ্ৰুৱ পৌডেল নামৰ লোকজনে জানিব দিয়া মতে তেওঁৰ প্ৰায় 5 মন ধান, দুটা নাৰিকল গছ আৰু পাচলিৰ খেতি খাই তহিলুং কৰে। আকৌ আনফালে ছবিলাল খৰেল নামৰ লোকজনৰ পাকঘৰ ভাঙি ভিতৰত থকা নিমখ চাউল ধান খাই বিধ্বস্ত ক্ষতিসাধন কৰে। চাওক আমাৰ প্ৰতিবেদন। রাতি মোটামুটি 2টা-2:30 বজাত এটা হাতী আহি কলবিলাক খাইছে আৰু ঘৰটো তৈলং কৰি পেলাইছে। গতিকে ধানো অলপ আছিলে, ধানো খাই দিলাক। তাৰপিছত আমি সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই ক'ত দাউৰি থাকে, এতিয়া ল'ৰা ছোৱালী ৰাতি ওলাবলৈ বিৰাট টান পাইছোঁ। গতিকে নিজে অসুস্থ। ভিতৰত আছিল ধান আছিল, চাউল আছিল, বিভিন্ন সামগ্ৰীবিলাক বাচন বৰ্তনবিলাক ফাটাই দিলাক, যে ঘৰ ভাঙিছে, তৈলং কৰিছে। সৰু সৰু ল'ৰা ছোৱালী, ৰাতি লাইটো নাছিল। গতিকে এই ল'ৰা ছোৱালী ক'ত লৈ যাম, এনেকুৱা অসুবিধা হৈ গ'ল যে শাৰীৰিকভাৱে অক্ষম মানুহ। গতিকে এই ল'ৰা ছোৱালী কেনেকৈ বচালোঁ মই গম পোৱা নাই। গতিকে কৰাটো কিবা ক্ষতিপূৰণ মানে দিয়ে যেন। আমি বলে কাৰোবাক জনা নাই। আমি মাননীয় গাঁওবুঢ়া ছাৰক তো এটা মানে গাউনিয়ন কমিটিত কিবা এটা ফটোটো আপলোড কৰি দিলোঁ। 2:30 মানত হাতী আহিছিল, অকলশৰীয়া হাতী আহি পেলাই বৰষুণ একদম দি আছিল। বৰষুণৰ কাৰণে আমি গম নাপালোঁ। গতিকে নাৰিকল দুটা একদম নষ্ট কৰি দিলে, চব্জি খেতি চেচ, ভঁৰাল ভাঙি পেলাই ধান খাই দিলাক। ধান মোটামুটি 5 মন খালাক। হাতী এটাই মাত্ৰ আছিল। কল, নাৰিকল, তাৰপিছত লেচেৰা, ভেন্দি, জলকীয়া, ধান, তাৰোপৰি ছাগল বান্ধা গোহালি এক বছৰে আহি থাকে। সমাধান এতিয়া যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, তেখেতসকলে যদি কিবা এনেকুৱা ব্যৱস্থা লয়, হাতী আমাৰ গাঁৱলৈ নাহা কৰিব পাৰে। তাৰ কাৰণে আমি তেখেতসকলক জনোৱাটো উচিত যেন লাগে। আড়াই বাজছি তেতিয়া হাতী আহিছি। হাতী অহাৰ পিছত অলপ গম পাইছিলোঁ এই বেৰাটো শব্দ দি আছিল। শব্দ দিয়াৰ পিছত কি আহিছে বুলি বাটে আৰু হাতী আছিল আৰু সৰু ছোৱালী আছিল। এই ল'ৰা ছোৱালী লৈ এই বেলেগৰ ঘৰত গুচি যাম বুলি কওঁতে অলপ মতে মৰা নাই, পিছলি ইয়াতে পৰিছে। বাক্সাৰ শালবাৰীৰ পৰা ৰঞ্জিত চৰকাৰৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।